আৰু ইপিনে ডিগবৈত আজি বন্ধ সমৰ্থকৰ আক্ৰমণত এক চিকিৎসক দম্পতি আহত হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ডিগবৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ বিশ্বদীপ বৰঠাকুৰ আৰু তেওঁৰ পত্নী ডাক্তৰ দিব্যা সিঙক আক্ৰমণ কৰে বন্ধ সমৰ্থকে। AS06Q5636 নম্বৰৰ গাড়ীখন লৈ কৰ্তব্যস্থলীলৈ আহি থকা অৱস্থাত বাটত আক্ৰমণ কৰে বন্ধ সমৰ্থকে। ভাঙি পেলাই গাড়ীখনৰ আইনা পৰ্যন্ত। চিকিৎসক বুলি চিনাকি দি চিকিৎসালয়লৈ যাবলৈ অহা বুলি কোৱা স্বত্তেও উদণ্ড বন্ধ সমৰ্থকে তেওঁলোকক ৰেহাই নিদিয়ে। যিকোনো বন্ধতে চিকিৎসা সেৱা ৰেহাই দিয়া থাকে যদিও ডিগবৈত চিকিৎসকক আক্ৰমণ কৰা এই ঘটনা এতিয়া তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পাছতে চিকিৎসালয়খনত সমূহ চিকিৎসকে পালন কৰে কৰ্মবিৰতি। ফলত হাহাকাৰ হয় আন ৰোগী তথা আত্মীয়সকলৰ মাজত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যেই গোচৰ ৰুজু কৰিছে। আৰু 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিলৰ দাবী, লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ প্ৰতিবাদত যিহেতু আজি বন্ধৰ আহ্বান জনাইছিলে টাই আহোম যুৱ পৰিষদে আৰু সেই সময়ছোৱাত এই ঘটনাটো সংঘটিত হয়। আজি মোৰ ডিউটি আছিলে। মই আহোঁতে ডিগবৈ চিভিললৈ মোৰ গাড়ীখন প্ৰথম মাৰিলে। তাৰপিছত মোৰ ড্ৰাইভাৰক মাৰিব লৈছিলে। মই ড্ৰাইভাৰটোক সাবতি ধৰিলোঁ। মই ভবা নাছিলোঁ মোৰ ৱাইফক মাৰিব বুলি, কিন্তু ৱাইফক ইমান বেয়াকৈ মাৰিলে সেইটো মই ভবা নাছিলোঁ। কোনোবাই প্ৰটেষ্ট কৰে, কিবা কৰে, অসম বন্ধ কৰে, কৰক, কিন্তু সেইবুলি এনেকুৱা ক'ব নহয়। মই তেওঁলোকক বাৰ কৈছোঁ মোৰ ডিউটি আছে, তোমালোকৰ কজটো মই ছাপৰ্ট